এটুৱে হয় ওভাৰ কনফিডেন্স যেটো হয় সেম আরে এটো কিমান সৰু হয় এতে মানে এই ব্ৰিজটোদি পাৰ কৰি থাকোতে মানে কেছ হৈ গ'ল মানে এতে গাড়ীৰ এই চাওক ৰাম তৰিকা একচুৱেলি মানে কি ক'ম আৰু গাড়ীৰ হঠাৎ স্ক্ৰেচ লাগিয়ে থাকে অলপ আগতে তলত ভাঙিছে আহা দিনা আজি আকৌ স্ক্ৰেচ লাগি গ'ল কিবা এটা ভাল বস্তু হৈ আছিল তাত कसम यार मैं जानी बुझी करा ना यार चलावो ना जाना तुम बट तुम्हारा ध्यान बहुत भटकता है एक्चुअली चीजों पे इट तो हौसा कथा है यू आर नॉट फोकस विद एनीथिंग हो ना जाओ और की करिम হৈ গ'ল তো ওকে ফ্ৰেণ্ডছ গুড মৰ্নিং ৱেলকাম বেক টু দ্য চেনেল এটা কথা কৈ দিওঁ কেতিয়াবা নিজৰ ৱাইফৰ কথা মানা নাই তাৰপিছত আপোনালোকৰ কিবা অঘটন হৈ গৈছে নেকি মোৰ লগত হৈছে যোৱাকালি তাৰপিছত পৰা পূজাৰ এইফালে চাওকচোন দিয়া সৰু এটা স্ক্ৰেচে হয় একো নাই দিয়া চাওচোন এইফালে এইফালে আসুন চোৱাচোন खंगुटी আছে लेकिन हौसा के जा আজি কথা না পাতো মত আরে छोटा स्क्रैच है ये छोटा स्क्रैच है এইটো চাওক এইটো মাত্ৰ এইখিনি মানে হৈ আছে কিমান সৰু কেমেৰাতহে ডাঙৰ দেখা পাইছে এইটো সৰু হয় যে মানে গাড়ীখনক বহুত ভাল পাইছে সেইকাৰণে মোতকেও বেছি ভাল পোৱা নেকি চ' মানুহ থকাটো মেইন হয় গাড়ী চাড়ীটো আহি যায় থাকিব কিনা মানে বহুত দিগদাৰি মানে বহুত কষ্ট হয় ৰে এটা আমার फर्स्ट जब আমি কামাইছিলো না তখন हम लोग ने मिलके खरीदा था इस चीज को इज्जत दिया करो ঠিক হৈ যাব এই দোকানত গৈ পেলাই তুমি ইমান খং নকৰো তুমি খং মোৰ ভয় লাগে তুমি খং কৰা स्क्रैच लगाइसा আজি लेके ए टू सब साइडों पे আছে ए ये यहां पे भी एक अभी गंदा हो गया तो पता नहीं गाड़ी भांगिए दिला আধা কিমান বাৰ ঠিক কৰা যা মানে ৰাস্তাত কি বুজাব দিয়া ৰ মই কৈছিলো এক সাইডটো ভাঙা মার্কেট দি আহো নহয় গাঁও দি আহিব চলাবতো না এইখনি গাঁও আপোন ভাল লাগে গাঁৱত আহিলে গাঁৱৰ ৰাস্তাটো একচুৱেলি শ্বৰ্টকাট হয় এইফালে আহিছিলোঁ গাঁতত সোমাই পেলাই মানে ভাঙি থাকিলে তো মানে একো নাই এইবিলাক ঠিক হৈ যায় মানুহ লগত থকাটো মেইন হয় শুনা না মই যেতিয়ালৈকে লগত আছোঁ তেতিয়ালৈকে জীৱনৰ সুখ শান্তি এনেকেই থাকিব ক'ত গাড়ী চেঞ্জ কৰিব লাগে এটা গাড়ীতে পইচা খৰচা কৰি ফালে ভাঙে এইফালে ভাঙে মোৰ নামটো ৰিপু নে মুকেশ নহয়তো বছৰে বছৰে গাড়ী বদলাবৰ কাৰণে তো হো বল পইচা ही पैसा होगा কি হো কি হ'ম মুকেশ সেই যে গুটকা খাই যে मस्त जोक मारा रे या हंस रे हलकट हंस গুণৰাম ৰে বাই 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 বাচ্চা থুলে টাটা টাটা না 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 টাটা টাটা অলপ পিছত লৈ যাম গুণু অলপ পিছত লৈ যাম টাটা অলপ পিছত লৈ যাম গুণু গাড়ী ঠিক কৰাব যাবলৈ এতিয়া টাটা গুণু আজিকালি কি কওকচোন গুণগুণক এনেকৈ এৰি থৈ আহিব বিৰাটেই বেয়া লাগে বিকজ গুণগুণে কান্দি থাকে না কিন্তু যিহেতু মই গেৰেজত গৈ আছোঁ গমে পাই আৰু পূজাই যে ৰাতিপুৱা খং কৰি আছিল ন তাইক খং এনেই কৰা নাই যেনিবা এই গাড়ীখন আমি বহুত কষ্ট কৰি পেলাই দুজনে মিলি পেলাই লৈছোঁ আৰু এতিয়াও EMI দি থাকোঁ তো এনেকুৱা এটা বস্তু যেতিয়া দুখ পায় ন তেতিয়া মানে সঁচাকৈ মনত বেয়া লাগে মোৰো বেয়া লাগি আছে কিন্তু মই কি ক'ম কওকচোন পূজাৰ আগতে হাঁহি ফূৰ্তি কৰি পেলাই তাইৰ অলপ মনটো লাইট কৰিব চেষ্টা কৰোঁ এটা কথা হয়তো কোনো নাজানে এইখন গাড়ী মোৰ ফাৰ্ষ্ট গাড়ী হয় আমাৰ ঘৰত আগতে গাড়ী নাছিলে তো আমি পূজা আৰু মই মিলি পেলাই এখন গাড়ী লৈছিলোঁ আৰু এটা কথা কৈ দিওঁ তাৰপিছত মানে এই গাড়ীখনতে মই শিকিছোঁ আৰু যিহেতু মই এইখন গাড়ীতে শিকিছোঁ তো সেইকাৰণে অলপ চলপ খুন্দা খুন্দি ইফালে লাগিছে কাৰণ কি মই জীৱনত এটা কচম খাইছিলোঁ যে কেতিয়াও বেলেগৰ গাড়ী নচলাওঁ মানে বেলেগৰ গাড়ী চলাই পেলাই নিশিকোঁ কাৰণে অলপ চলপ খুন্দা খুন্দি লাগিছে যোৱাকালিতো মোৰ ভুলৰ কাৰণে লাগি গ'ল আপোনালোকে গমে পাই দেখিছেই তো এতিয়া গেৰেজত গৈ চাওঁ এতিয়া কি কৰিব পাৰি ওকে তো ফাইনেলি আহি পেলাই মই এটা গাড়ীখন দি দিছোঁ এতিয়া চাওঁ গাড়ী কিমান সময় লাগে ঠিক হওঁতে বিকজ বহুতটা প্ৰব্লেম আছে ৰেডিয়েটৰ তলত নামি গৈছে আজি চব ঠিক কৰাম যিমান পাৰোঁ আৰু যিমানখিনি পকেটে পাৰ্মিশ্যন দিয়ে সিমানখিনি ঠিক কৰাম মানে যি এটা গুড নিউজ অহাৰ কথা আছে যিটো আপোনালোকক অলপ পিছত কৈ আছোঁ বাছ বস্তুখিনি চিয়'ৰ হ'ব লাগে এটা মানুহ বহুত দিন ধৰি চেনেল হেক হোৱাৰ পিছত মই লগাই দিছোঁ যেতিয়া হেক হৈছিল ন তাৰপিছত মই ভাবিছিলোঁ যে যোনে হেক কৰিছে এদিন নহয় এদিনটো তাক বিচাৰি উলিয়ামেই তো আজি ভগৱানৰ কৃপাত ভাল খবৰটো আহি যাব লাগে মানে আৰু যদি আহি যায় ন অলপ পিছত আপোনালোকক চব বস্তু দেখাই আছোঁ ৰেডিয়েটৰটো যিটো বেকা হৈ গৈছিল ন সেইটো ষ্ট্ৰেইট হৈ গ'ল আৰু আমাৰ লাইটটো বেয়া হৈ আছে তো সেইটো ঠিক কৰি আছোঁ মানে ইয়াৰ ভিতৰত পানী সোমাই যায় তো ফাইনেলি বাছ আৰু অলপমান কাম বাকী আছে এইখিনি হ'লে আমাৰ গাড়ী পূৰা কমপ্লিট মানে আৰু গাড়ী চাৰি চব বস্তু ঠিক হৈ আছে এইফালে কিন্তু যিটো ইনফৰমেশ্যন পাম বুলি ৰাতিপুৱাৰ পৰা ৱেইট কৰি আছিলোঁ ন সেইটো অলৰেডি আমি পাই গৈছোঁ আৰু এটা কথা কৈ দিওঁ যেতিয়াৰ পৰা চেনেল হেক হৈছিল ন সিদিনাৰ পিছৰ পৰা আমি ভাবিছিলোঁ যে যিজনে কৰিছে ন তাক অলপ বিচাৰি উলিয়ামেই মানে আৰু ওলাইছো আপোনালোকক কৈছিলোঁ না মোৰ ভিডিঅ' যেটো লাষ্টটো বনাইছিলোঁ এইটো কৈছিলোঁ না কি हम लोग कुछ भी हो निकाल तो উলিয়ামেই মানে যেনেকৈ হওক উলিয়ামেই नंबर हो क्या है कैसा है सब कुछ निकालेंगे আৰু এতিয়া আজি আমি গৈ পেলাই কমপ্লেইনো কৰি আহিম
কৰিমে একচুয়ালি বিকজ সেইটো বেলেগ কথা কিন্তু কৰিমে কমপ্লেইন চেলত গৈ পেলাই আজি এটা কমপ্লেইন কৰি আহিম কি ইমান সিকিউৰিটি হোৱাৰ পিছতো এনেকা হৈছে মানে কৰিব পাৰিছে আৰু তাৰ পিছত কেনেকে এৰি দিব পাৰিম সব বস্তু আজি আমি কি গম পালো জানানে লোকেশন কোন কৰিছিলে ফোন নাম্বাৰ তাৰপিছত আপোনাৰ কোন জাগাৰ পৰা কৰিছিলে সব বস্তু গম পাইছে পুলিচ ষ্টেচনত গৈ পেলাই ভালকে কমপ্লেইন দিম তাৰ নামত লাগিলে যিয়ে নহওক পিছত দেখা যাব কিন্তু কমপ্লেইনটো মেইন মানে গম পাব এতিয়া কান্দা কাক কয় আৰু এটা কথা যে এইবিলাক বস্তু যে কৰি যে মানুহে জীৱনত একো আগুৱাই যাব নোৱাৰে চাওক সি ভাবিছিল কেতিয়াও ধৰা নপৰে কিন্তু পৰিল না লাষ্টত অলপ হলেতো গম পাইছো না এতিয়া সি কি মানে সেই নাম্বাৰ চেঞ্জ কৰিব পাৰে বেলেগ কিবা কি কৰিব পাৰে বাট সি বাচিতো যাব নোৱাৰে ন তো মিছা কথা ঠেং ছুটি বুলি এনেই নকয় মানে মানুহে সব বস্তু লৈ পেলাই এতিয়া আমি পুলিচ ষ্টেচন গৈ আছো চাওঁ এতিয়া কি হয় বাকী আৰু ইয়াতে মোৰ মতে চাইবাৰ চেল আছে না নাই মই ঠিক নাজানো মানে গ'লে গম পাম আৰু যে সকলো বস্তুটো হৈ গ'ল আপোনালোকে গমে পালে পুলিচ ষ্টেচনত সব কমপ্লেইন দিয়া হৈ গৈছে এতিয়া বাকীখিনি বস্তু দেখা যাব বাকী এতিয়া গুণগুণে আমাৰ একদম পুৰা পাপাৰ লগত বহি পেলাই খেলি আছে আৰু বাকী যোনে এনেকুৱা বেয়া কাম কৰিছে তাকতো আচল মজাটো দিয়া হৈয়ে যাব আৰু সিটো একদম পুৰা লিগেলি মানে এইবাৰ মানে তাক একদম পুৰা লিগেলি মানুহে চাই ল'ব আৰু পাইগলখিনি মাকো কৈছো আৰু মায়ো ফুল ছাপোৰ্ট দিছে আমি পুলিচ কমপ্লেইন কৰিব লাগে মানে এইটো ঠিক হৈছে না আপোনাৰ মতে কওকচোন কৰিব লাগে না নালাগে পুলিচ কৰিব লাগে লাগে কাৰণ কি সেনেকুৱা মানে আজি মোক কৰিছে কালি বেলেগক কৰিব গতিকে এইটো গম পাইছো যেতিয়া মোৰ মতে কমপ্লেইন এটা দিব লাগে আৰু যিমান মানুহৰ লগত হৈছে তাহাঁতেও কমপ্লেইন দিব লাগে সবেই দিব লাগে এইটো গম পাই যাব আকৌ কৰিব কাৰোবাৰ লগত তাতে এইটোতো ইউটিউব একাউণ্ট নহয় ন বহুতো মানুহৰ দেখোন পইচা উলিয়াই লৈ যায় বুঢ়া মানুহৰ তাকেতো কিমান মানুহৰ এনেকুৱা কৰিছে একাউণ্ট হেক কৰি পেলাই পইচা উঠাই লৈ গৈছে আৰু কিছুমানটো বুঢ়া মানুহৰ পৰা লাইফৰ ছেভিং লৈ গুচি যায় হয় না এইটো কৈছে মানে পুলিচ কমপ্লেইন অকল মই দিলে নহ'ব যাৰ লগত হৈছে সবেই দিব লাগিব মানে তেতিয়াহে মানে এই বস্তুটো গৈ পেলাই ৰখিব মানে একচুৱেলি গুড মৰ্নিং ৰাতিপুৱা এতিয়া পূজাৰ কালিৰ নিচিনা খং নাই মানে এতিয়া অলপ খং কম হৈ গৈছে কালি মোৰ ৰাতি জ্বৰ আহি গৈছিলে আৰু কালি আমি পুলিচ ষ্টেচন গৈছিলো পুলিচ ষ্টেচনত গৈ পেলাই আপোনাৰ যিখিনি আমাৰ কৰিবলগীয়া কাম সকলো বস্তু আমি সাবমিট কৰি পেলাই আহিছো এইটো আমাৰ লাইফৰ লগত এটা বহুত ডাঙৰ বস্তু হৈছিলে সবে ভাবে পাৰে সৰু বস্তু আমাৰ এভৰিথিং কম্প্ৰমাইজ হৈ গৈছিলে মানে আপোনাৰ বেংক একাউণ্ট সব বস্তু ইউটিউব চেনেল সব বস্তুৱে ক'ব পাৰে আপুনি তো সেইকাৰণে আমি কৈছিলো আৰু আমি বহুত বস্তু গম পালো সেইদিনে মই ফাৰ্ষ্টত কৈছিলো উলিয়ামে বহুত বস্তু গম পাইছো তো বেসিক্যালি আমি 4টা বস্তু গম পাইছো ফাৰ্ষ্ট তো কোৰ পৰা হেক হৈছিলে তো মেইনলি হেক হৈছিলে আপোনাৰ বিহাৰৰ পৰা ইয়েস এইটো আপোনাৰ লোকেশন আমি পাই গৈছো আৰু এটা কথা যে হেফালৰ পৰা বিৰাট ফিশিং হৈ পেলাই পুলিচ ষ্টেচনতো আমাক কৈছিলে ফিশিং মানে এনেকে মানুহক ঠগাই পেলাই এইবিলাক কৰা পইচা চুৰ কৰা এইবিলাক খুব হৈ পেলাই সেইটো সাইডৰ আৰু নৰমালি এই বাউন্স বিহাৰৰ পৰা আছিলে বাট মানে বাউন্স কৰিছে ৰাছিয়াৰ পৰা এইটো চাওক আপোনালোকে মেইনলি ইণ্ডিয়াৰ পৰা হৈছে যে তুমি গম পালো সেইকাৰণে জামতাৰা ওলাইছিলে না সঁচা কথা এটা ইম্পৰ্টেণ্ট এটা বস্তু পালো দ্যাট ইজ ফোন নাম্বাৰ এইটো কিন্তু বিৰাট ইম্পৰ্টেণ্ট বস্তু হয় কমপ্লেইন কৰিব পাৰিলো হয় কথা পুলিচে আমাক কৈছে যে ফোন নাম্বাৰ বিলাক থাকে ন এইবিলাক মানে একচুৱেলি ফেক থাকে তাহাঁতি বেলেগৰ নামত ইভেন বোলে কেতিয়াবা মৰা মানুহৰ নামতো ফোন নাম্বাৰ উলিয়াই পেলাই তাহাঁতি ইউজ কৰে তাৰপিছত ইউজ কৰি পেলাই দিয়ে মানে তো এই ফোন নাম্বাৰ আমি দি দিছো তাহাঁতি যি পাৰে কৰিব কাৰণ আৰু এটা কথা এইটো বিৰাট ডাঙৰ প্ৰচেছ হয় বিকজ অকল ইয়াৰ পৰা কৰিব নোৱাৰে ইয়াৰ পৰা আকৌ বিহাৰ পুলিচৰ লগত কানেক্ট কৰি পেলাই বহুত কিবা কিবি মানে চাইবাৰ চেলৰ কানেক্ট কৰি পেলাই এনেকুৱা হ'ব মানে তাহাঁতি কি কৰিব পাৰে আৰু নেক্সটটো আছিলে কি আছিলে আমি পাইছো নেক্সট সিকিউৰিটি কি যেটো হি এড কৰিছিল ন সিকিউৰিটি কিৰ পৰা বোলে ফিজিক্যালি এড্ৰেছ উলিয়াব পাৰে বোলে তো হেতু তাহাঁতৰ সাইবাৰ টিমে চাব পুলিচৰ হেতু আমি একো নাজানো বাস আমি দি দিছো এইটো আপুনি স্ক্ৰিনশ্বট দেখা পাইছে কিবা কিবি আছিলে এটো আপোনালোকৰ আমি দি দিছো পুলিচৰ এটা পুলিচৰ সাইবাৰ সেলে চাব মেইনলি আমাৰ লাভনিগতে আমি গৈছিলো তো লাভনিগত নাই সাইবাৰ সেল নাই তো গুৱাহাটীত আমাক মানে বেছিভাগ আমি আমাক সুধিছে যে আমি ক'ৰ পৰা কম্পিউটাৰটো এক্সেছ কৰো আমিতো গুৱাহাটীৰ পৰা কৰো তো কৈছে যে আপোনাৰ যেটো নিয়াৰেষ্ট পুলিচ ষ্টেচন গুৱাহাটীত তাতে সাইবাৰ সেল থাকিব বিকজ অবভিয়াসলি আছে তাতে ইয়াতে সব বনাই দিছে কেনেকা কি আমি জাস্ট তাতে গৈ এটা ফৰ্ম ফিল আপ কৰি এইটা ডিটেইলছ জমা দিব লাগিব যেটো মানে বিৰাট টান বস্তু হল হেতু হল যে সব পুলিচেতো মানুহ বিচাৰি যাব পাৰে কিন্তু পুলিচে মানে গুগলৰ পৰা কিন্তু বস্তু লয় কাৰণ গুগল এটা নিজৰ অৰ্গানাইজেচন হয় তাহাঁতি পুলিচক একো মানে এনেকুৱা এন্টাৰটেইন নকৰে যেতিয়ালৈকে বহুত মানে ইম্পৰ্টেণ্ট বস্তু নক তো আমি মানে হেকাৰজনৰ মেইল আইডিটো পাইছো কিন্তু সেই মেইল আইডিৰ পৰা লোকেশন পাই যায় কিন্তু হেতু গুগলে মানে ইমান সহজে নিদিয়ে মানে
তো এতিয়া বাছ সিমানখিনিয়ে আৰু বাট আমাৰ এইটো নহয় কি আমি কৰিব মানে পাইয়ে যাম কোন আছিল এইটো পসিবল নহয় क्योंकि दिस वाज তাহাঁতিতো আৰু বাচ্চা নহয় কলেজৰ फिर भी इन फ्यूचर हम लोग का कुछ गलत हो सकता है क्योंकि এইটো টাইমত আমাৰ মেইল আইডি তাৰ ওচৰত আছিল কাক মেইল কৰিছে কি কৰিছে এই কাৰণে আমি এটা পুলিচ কমপ্লেইন কৰি আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰা এইটো ৰিজন আছিল যে আপোনালোকে মেইল আইডিটো দেখা পাইছে মেইল আইডি আৰু ফোন নম্বৰ এই মেইল আইডি ফোন নম্বৰৰ পৰা যদি কিবা মেইল বা ফোন আহে প্লিজ ৰিচিভ নকৰিব মেইল আইডিৰ প্ৰথমৰখিনি নহয় @ৰ পিছত যিখিনি আছে মানে কিবা .ru সেইখিনি মনত ৰাখিব দেই সেইখিনিৰ পৰা কিবা আহিলে একো ৰিপ্লাই নকৰিব আৰু যিমান ইউটিউবাৰ্ছ আছে অসমত তেওঁলোকক এটা কথা ক'ব বিচাৰিম যে তেওঁলোকে সদায় এনেকুৱা মেইলৰ পৰা বাচি থাকিব য'ত মানে বহুত ডাঙৰ ডাঙৰ অফাৰ দিয়ে মানে আৰু নৰ্মেলি আমি কৈছিলো কোনোবা লিখিছিলে আমাৰ কমেন্টত কি আপোনালোক কিবা লিংক ক্লিক কৰিছিলে নেকি আকৌ কৈ আছো নো লিংক আমি একো লিংক ক্লিক কৰা নাই हम लोग का पूरा लैपटॉप ही कॉम्प्रोमाइज हो गया था तो ये कारण কৈছো মানে किसी को लिंक क्लिक কৰিলে তো এটা বহুত ইজি প্ৰসেস হৈ যায় তো মানে সব ইউটিউবাৰৰ মেইনলি কৈছো তো আপোনাক সবকে কৈ আছো কি এই এনেকা মেইল ক্লিক নকৰিব ক্লিক কৰিলেও মানে বেলেগ মানে নিজৰ ইউটিউবৰ একাউণ্টত দি মেইলটো আইডি নিদিব মানে সেইটো বেলেগ মেইল জিমেইল একাউণ্টটো বেলেগ ৰাখিব সেইটো দি চাব মেইন जीमेल अकाउंट ही ना सब क्योंकि वो रिक्स हो जाता है तब और हदाय एटा जो कंप्यूटर में काम करते हैं आज में हम लोग का जो प्रॉब्लम हो ना आप लोग का ना हो हमेशा क्लियर द ब्राउजिंग डाटास মানে হদায় ক্যাচ ক্লিয়ার কৰি আৰু পাসওয়ার্ড সেভ কৰি না ৰাখিব কেতিয়াবা পাসওয়ার্ড সেভ না ৰাখিব আৰু ক্যাচ ক্লিয়াৰ এভৰি ডে কৰি থাকিব এটো আমি গম পালো ক্যাচ ক্লিয়ার কৰাৰ কথাটো যেতিয়া আমাৰ সাইবার टीम আমাৰ ঘৰত আহিছিলে उसका हम लोग लैपटॉप ने सब अरेंज कराया सारा वाईफाई इसको ठीक कराया तो उस टाइम में ये बात भी पता चला तो आप लोग को बता दिया মানে আজি ভাবিছো কি আপোনালোকৰ কাৰণে এই ভিডিওটো বনাও एक्चुअली এইটো ভিডিওটো আপোনালোকৰ কাৰণে আছিল আমাৰ কাৰণে নহয় কিন্তু हम लोग के लाइफ में जो हुआ आप लोग के लाइफ में ना हो নহওক এই কষ্টবিলাক আপুনি নাপাওক সেইটো আমি বিচাৰো মানে এতিয়ালৈকে কষ্ট পাই আছো আপোনালোক চাব পাৰে লাষ্ট আমাৰ 5-6টা ভিডিওত একদমে ভিউজ আহা নাই আৰু যে ভিউজ আহিছে এটো অনলি আপোনালোকৰ কাৰণে যেটো আমাৰ বহুত মৰমৰ সাবস্ক্ৰাইবাৰ নহয় আপোনাৰ বহুত মৰমৰ সাবস্ক্ৰাইবাৰ সদায় মানে আমাক বিচাৰে মানে উলাই মানে দিছে না নিদিছে नॉर्मली बेलेगों तो देखवाए नहीं क्योंकि हम लोग का कभी के चैनल में आप लोग बिलीव न करी वो 30,000 इम्प्रेशन दिया से इम्प्रेशन मैंने ईमान मानू के देखा है नॉर्मली 5 लाख 6 लाख ऐसे लोगों को दिखाता है मिलियन लोगों को भी दिखाता है कभी कभी उसमें जाके लाख व्यूज होता है जिसको दिखाता है हम लोग का तो 30,000 लोगों को ही दिखा रहा है और उसमें से 20,000 लोग क्लिक कर रहे तो भावो हमारे चैनल तो कहने का वैसे हम लोग का मैंने कुछ रेवेन्यू नहीं है सब कट गया ডিসেম্বৰত যিমান কাম কৰিছো সব গ'ল আৰু ভিউজ নাহিলে আমাৰ যে হসা আজি আপোনালোকৰ লগত মানে হসাকে ৰিকি ক'ব নক'ব মই মানে আপোনালোকৰ লগত সদায় ক্লিয়াৰ থাকো মানে আমাৰ যেটো ডিসেম্বৰৰ ৰেভিনিউ আছিল সব গুচি গ'ল কিন্তু ইউটিউব এনেকাই হয় আপোনাৰ আজি ভিউজ নাহিলে কালি পইচাটোও কাটি দিয়ে কমি যায় আৰু আমাৰ যে স্পন্সৰ আছিল হেতুও এতিয়া নাই আৰু কিন্তু ভিউজে নাই তো কোন পৰা স্পন্সৰ পাব আপোনালোক একো নাই তো হেতু আমাৰ লাইফৰ এনেকা চলি আছে কিন্তু হেক হোৱাৰ পিছত এনেকা লাইফটো চলি থাকে তো চাব আপোনালোকৰ এনেকা নহয় যেটো আৰু যেটো আমি গম পালো ইউটিউবৰ পৰা আপোনালোকে আমাৰ চেনেলটো বচাব পাৰে লাষ্ট উপায় আপোনালোকে হয় তো চাওক আপোনালোকে আৰু কি ভিডিওটো লাষ্ট লৈকে চাওক এটোৱে মানে তৰকিব লাষ্ট লৈকে চাওক শ্বেয়াৰ কৰক যিমান পাৰে আৰু কমেন্ট কৰিব চেনেলটো সদায় সার্চ কৰি চাই থাকিব বাট এটা কথা কৈছো যে আপোনালোক থাকাৰ কাৰণে আমি আছো আপোনালোকে আমাক এখিনি ইমান কৰি দিব বুলি আশা কৰিছো আৰু বাকি আজি ভিডিওটো চাইছে মানে বহুত মানে প্ৰবলেম চলি আছে দে লাইফত হসাকে ইমান কষ্ট কৰা বস্তুটো না হেক হৈ গৈ আছে তো আপোনালোকৰ ওচৰত মানে এটা ৰিকুৱেষ্ট আছে কি আমাক এই টাইমত মানে হেল্প কৰি দিও কিনকি এটো আমি নিজে কৰিব নোৱাৰো আমি বাস আপোনালোকে পাৰিব বাস পাৰিব আৰু এটা কথা কৈ দিও যে আপোনালোকৰ কাৰণে আজি ভিডিওটো বনাইছিলো যদি কিবা অলপ হেল্প হৈছে প্লিজ শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এটা কমেন্ট কৰিব কি কেনেকা পাইছে ভিডিওটো ঠিক আছে দিয়ক আজি কাৰণে লগ পাম আজি কাৰণে নহয় নেক্সট ভিডিও কাৰণে লগ পাম